নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ কোভিড-19 ৰিজাল্ট পজিটিভ অহাৰ পিছতেই আজি পুনৰ অভিষেক বচ্চনৰ পত্নী ঐশ্বৰ্যা ৰায় বচ্চন আৰু তাইৰ কন্যা আৰাধ্য বচ্চনৰো ৰিজাল্ট আহিছে কোভিড-19 পজিটিভ। মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীয়ে টুইটযোগে সদৰি কৰিলে এই তথ্য। উল্লেখ্য যে পৰিয়ালটোৰ জয়া বচ্চনৰে কেৱল কোভিড-19 ৰিপৰ্ট নিগেটিভ ওলাইছে। ইতিমধ্যে অমিতাভ বচ্চন আৰু অভিষেক বচ্চন মুম্বাইৰ নানাৱতী হস্পিটেলত চিকিৎসাধীন হৈ আছে। কিন্তু ঐশ্বৰ্যা ৰায় বচ্চন আৰু তেখেতৰ কন্যা আৰাধ্য বচ্চনক ক'ত চিকিৎসা কৰা হ'ব ইতিমধ্যে জানিব পৰা হোৱা নাই। ইতিমধ্যে অমিতাভ বচ্চনৰ 3টা ঘৰ সম্পূৰ্ণৰূপে চেনিটাইজ কৰা হৈছে আৰু এই 3টা ঘৰত কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। অৱশ্যে অমিতাভ বচ্চনে তেখেতৰ কোভিড-19 পজিটিভ অহাৰ পিছতেই তেখেতে টুইটাৰত লিখিছে যে মোৰ কৰোনা ভাইৰাছ পজিটিভ আহিছে, হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। হস্পিটেলে প্ৰশাসনক জনাইছে। পৰিয়াল আৰু ষ্টাফৰো টেষ্ট কৰি থকা হৈছে, ফলাফল আহিবলৈ বাকী আছে। বিগত 10 দিনত মোৰ স্পৰ্শলৈ অহা সকলোকে অনুৰোধ জনাইছোঁ যে সকলোৱে নিজৰ নিজৰ পৰীক্ষা কৰক কোভিড-19। গতিকে এইখিনি আছিল অমিতাভ বচ্চনৰ পৰিয়ালৰ শেহতীয়া খবৰ। গতিকে শেষত আপোনালৈ এটা সৰু অনুৰোধ, মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটো দবাই দিয়ক, যাতে এনেকুৱা ধৰণৰ কিছুমান আপডেট নিউজ আপোনাৰ মোবাইলত পাই থাকে। গতিকে আজিলৈ ইমানেই, আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।